আজি আপোনালোকে নকল সোণৰ বিৰুদ্ধে অভিযান চলাই দুজনক আটক কৰিছে কি হয় সমগ্ৰ বিষয়টো মোৰ লগত এটা স্পেচিফিক ইনপুট আছিলে যে এখন নাইট ছুপাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হ'ল AS01L9699 এই নাইট ছুপাৰখনত দুজন ব্যক্তি আহিব আৰু তেওঁলোকে হয়তো তেওঁলোকৰ লগত ফেক গ'ল আনিব চ' পিছলৈ সেই ইনপুটটো ডেভেলপ কৰা হ'ল ডেভেলপ কৰাৰ পিছত আমি উক্ত গাড়ীখনৰ সন্ধানত প্ৰায় জেগাতে আমি নেশ্যনেল হাইৱেত নাকা চেকিং লগাওঁ আৰু আজি প্ৰায় পুৱতি নিশা এই গাড়ীখন ন'টিছ কৰা হয় গাড়ীখন ন'টিছ কৰাৰ পিছত গাড়ীখন ৰখোৱা হয় ৰখোৱাৰ পিছত গোটেই গাড়ীখনত এটা ভিতৰুৱা চাৰ্চ কৰা হয় চাৰ্চ কৰোঁতে আমি দুজন ব্যক্তিৰ পৰা সেই ছাছপেক্টেড ফেক গ'লৰ বিস্কুট ৰিকভাৰী কৰোঁ কাক আটক কৰা হৈছে এজনৰ নাম ইয়াজউদ্দিন তেওঁৰ ঘৰ ফতেহপুৰ আণ্ডাৰ বিহপুৰীয়া PS এজনৰ নাম শৰীফুল ইছলাম তেওঁৰ ঘৰ ৰিজাৰ্ভ গাঁও আণ্ডাৰ বিহপুৰীয়া PS লখিমপুৰ ডিষ্ট্ৰিক্ট হেৰি যি নকল সোণখিনিৰ পৰিমাণ কিমান নকল সোণখিনিৰ ৱেইট 600 গ্ৰাম আৰু তেওঁলোকে প্ৰকাশ কৰে যে তেওঁলোকে এইটো নকল সোণটো বঙালমৰাৰ পৰা আনিছিলে বঙালমৰাত তেওঁলোকে ৰেডিমেড কিনিবলৈও পায় আৰু এইটো তেওঁলোকে বনায় মানে তেওঁলোকে এইটো পিতলটো গলাই লৈ পেলাই ইটাটো ছেভ কৰি ফৰ্মা বনাই লয় তাত গলাই লৈ দি দিয়ে দিয়াৰ পিছত তেওঁলোকে নকল সোণৰ নিচিনা এটা সোণ তৈয়াৰ কৰে আৰু সেই সোণটো তেওঁলোকে বিভিন্ন মানুহক মানে ঠগ বাজিৰে প্ৰবঞ্চনা কৰি পেলাই আচলি সোণ বুলি তেওঁলোকে বিভিন্ন চলাহী কথাৰে ভুল লৈ তেওঁলোকক বিক্ৰী কৰে আৰু কিমান আছিল মূল্য তেওঁলোকে ত্ৰিপুৰাৰ এজন মানুহৰ লগত ডিলিং হৈছিলে ত্ৰিপুৰাৰ মানুহজন গুৱাহাটীলৈকে আহি আছিলে আৰু এওঁলোকেও নাইট ছুপাৰখন গুৱাহাটীলৈকে গৈ আছিলে তাত তেওঁলোকক 3 লাখ টকাৰ বিনিময়ত এই সোণটো দিলে